সবে বরতর আমি কিমান রাকাত নামাজ পড়িব? কিছুমানে আমি শুনি আহিছোঁ যে 12 রাকাত পড়িবই লাগে, হয় না? এইটো 12 রাকাত পড়িব লাগিব, 15 রাকাত পড়িব লাগিব, 20 রাকাত, 25 রাকাত, 30 রাকাত পড়িব লাগিব বুলি এইটো কোনো নিৰ্ধাৰিত নাই, কোনো কিতাপত নাই। এইটো হৈছে নফল নামাজ। আপুনি যিমান পড়ে সিমান পড়িব পাৰে। 50 রাকাতো পড়িব পাৰে, 2 রাকাতো পড়িব পাৰে, 4 রাকাতো পড়িব পাৰে, হয় না নহয়? এইটোৰ এনেকুৱা নহয় যে আপুনি 12 রাকাত পড়িবই লাগিব, আপুনি ইমানখিনি পড়িবই লাগিব, সেইটো কোনো ধৰা বান্ধা নাই। আপুনি যিমানখিনি পড়ে সিমানখিনি পড়িব পাৰে। এইটো হৈছে কি? নফল ইবাদত। এতিয়া নামাজৰ নিয়ত কেনেকৈ কৰিব লাগিব? আপুনি মই কাৰোবাৰ যদি আৰবিত জানা আছে আৰবিত কৰিব, এনেকে নাৱাইতু আন উছল্লিয়া লিল্লাহি তাআলা রাকাতে সলাতিল লাইলাতুল বারাক মুতাওয়াজ্জিহান ইলা জিহাদিল কাবাতিশ শরীফাতি আল্লাহু আকবার। আরবিত এনেকে কৰিব। অসমীয়াত কেনেকে কৰিব? আয় আল্লাহ, মই 2 রাকাত সবে বরতর নামাজ পড়ার কাৰণে কেবলামুখী হৈ নিয়াত কৰিলো, আল্লাহু আকবার। এনেকে নিয়াত কৰিলে, এবাৰ নিয়াত কৰিলে হৈ যাব। বাৰে বাৰে নিয়াত কৰাৰ জৰুৰী নাই, বাৰে বাৰে নিয়াত কৰা জৰুরত নহয়। এবারে নিয়াত কৰিলে, আল্লাহ জানি আছে ভাই বছৰৰ মূৰত আজি আহিছে, আল্লাহ জানি আছে, গতিকে বাৰে বাৰে কৰাৰ জৰুরত নাই। এতিয়া নামাজ 2 রাকাত 2 রাকাতকে পড়িব। যদি কাৰোবাৰ 4টা সূরা জানা আছে আর সূরা জানা নাই, এই 4টা সূরা দি ধুনীয়াকৈ মিলাই কিনে পড়িব। যদি জানা আছে, জানা মানুহৰ কাৰণে প্ৰথম রাকাতটোত আয়াতুল কুরসি পড়িব, 2 নম্বৰ রাকাতটোত কি পড়িব? লাইলাতুল কদর, ইন্না আনজালনাহু ফি লাইলাতিল কদর। এই সূরাটোৰ আয়াতুল কুরসি সূরাটো পড়িব। এনেকে পড়িলে জানা মানুহৰ কাৰণে বেছি ভাল ফায়দা। এতিয়া 4 রাকাতৰ মূৰে মূৰে আমি তসবিহ কৰিব লাগে এটা, হয় না নহয়? আমাৰ এটা তসবিহ কৰে। কি তসবিহ? সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। 100 বার তসবিহ কৰিলে যে এই তসবিহটোৱে যে কৰিব লাগিব, অন্য তসবিহ কৰিব নোৱাৰি নেকি? সেইটো কথা নহয়। আপুনি যি তসবিহ জানে, আল্লাহ 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 কৰিলেও আপোনাৰ কি হ'ব? সেইটো নেকি হ'ব। সেইটো আপুনি আল্লাহৰ ওচৰত কি পাব? সওয়াব পাব। যে এইটো কৰিব লাগিব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার, এইটোৱে যে তসবিহ কৰিব লাগিব, ইয়াৰ কোনো নিৰ্ধাৰিত নাই। এইটো জৰুৰী নহয় যে এইটোৱে কৰিব লাগিব। যি আপুনি জানে সেইটো আপুনি তসবিহ কৰিব পাৰে। বুজি পালো? এতিয়া রোজা, আমার কিছুমানে কয় 3টা রোজা রাখিব লাগে। 3টা রোজা রাখিব লাগিব বুলি বাধ্যতামূলক নহয়, এইটো জৰুৰী নহয়। আপুনি এটা রোজাও রাখিব পাৰে, 2টা রোজাও রাখিব পাৰে, 3টা রোজাও রাখিব পাৰে। আপুনি যিমানবোৰ ইবাদত কৰিব, গোটেইবোৰ ইবাদত কি হ'ব? নফল হ'ব। কি হ'ব আপোনাৰ মোৰ কাৰণে? এইবোৰ নফল ইবাদত। গতিকে এইটো জৰুৰী নহয় যে আমি এইটো 3টা রোজা রাখিবই লাগিব, 12 রাকাত নামাজ পড়িবই লাগিব, আমি নিয়াত আরবিত কৰিবই লাগিব, এইটো নিৰ্ধাৰিত নহয়। আরবিত নিয়াত কৰা, আপুনি উচ্চাৰণ কৰি নিয়াত কৰাটো জৰুৰী নহয়। আরবি ভাষাত নিয়াত কৰাটো জৰুৰী নহয়। জৰুৰী হৈছে সেইটো আপুনি দিলেৰে নিয়াত কৰা। কিহেৰে নিয়াত কৰা? দিলেৰে নিয়াত কৰা। যদি আপুনি কৈছে নাৱাইতু আন উছল্লিয়া, ইফালে দিলেদি ভাবি আছে মোৰ ইফালে ঘৰত মানুহ নাই, মোৰ খেতি পথাৰত পানী দিব লগা হৈছে, সেইটো নিয়াত হ'ল নেকি? সেইকাৰণে দিলেৰে নিয়াত কৰা।